নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱনীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডুকুৱেষ্টলৈ। আজি আমাৰ প্ৰধান বিষয়টো হৈছে ভাৰতীয় সংবিধানৰ মুখ্য বৈশিষ্ট্যসমূহ, চেলিয়েণ্ট ফিচাৰ্ছ অৱ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। এই ভিডিঅ'টি ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ' মই অলৰেডি আপলোড কৰি থৈছোঁ। আপোনালোকে চাব খুজিলে আমাৰ ডেছক্ৰিপশ্যন বক্সত, এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে সেই ভিডিঅ'টোৰ লিংকটো পাব। সেই লিংকটোত প্ৰেছ কৰি আপোনালোকে ডিৰেক্টলি সেই ভিডিঅ'টো চাব পাৰিব। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ বিষয়টো। পূৰ্বৰ ভিডিঅ'টিত আলোচনা কৰা অনুসৰি কনষ্টিটিউশ্যন মানে হৈছে ছেট অফ ৰুলছ। ভাৰতীয় সংবিধানত সকলোবোৰ নীতি নিয়ম, যেনে পাৱাৰ্ছবোৰ কাৰ হাতত আছে, পাৱাৰ্ছবোৰ কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, সকলোবোৰ কথা আমি লিখিতভাৱে জানিব পাৰোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে সৰ্বমুঠ 15টা বৈশিষ্ট্য। তাৰে ভিতৰত আমি 6টা বৈশিষ্ট্য অলৰেডি আলোচনা কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত। এতিয়া আমি বাকীকেইটা বৈশিষ্ট্য আলোচনা কৰিম। তেন্তে জানো আহক বাকী থকা বৈশিষ্ট্যকেইটা বিশদভাৱে। আজি ভিডিঅ'টিৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ইণ্টিগ্ৰেটেড এণ্ড ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী। অসমীয়াত ইণ্টিগ্ৰেটেড মানে হৈছে একত্ৰিত কৰা, ইণ্ডিপেণ্ডেণ্ট মানে হৈছে মুক্ত, আৰু জুডিচিয়াৰী মানে হৈছে ন্যায়পালিকা। প্ৰথমে আমি বুজিব লাগিব আমাৰ আদালতৰ পদক্ষেপসমূহ, কোৰ্টৰ লেভেলসমূহ আমি প্ৰথমে বুজিব লাগিব। সদায় বটম লেভেল মানে সকলোকে তলত থাকে ট্ৰায়েল কোৰ্টছ, তাৰ পিছত থাকে হাই কোৰ্টছ, আৰু টপ লেভেলত থাকে ছুপ্ৰিম কোৰ্ট। ছুপ্ৰিম কোৰ্টৰ তলত থাকে হাই কোৰ্ট, ষ্টেটবিলাকৰ হাই কোৰ্ট থাকে, আৰু আমাৰ ছুপ্ৰিম কোৰ্ট আছে দিল্লীত। আৰু ষ্টেটবোৰৰ হাই কোৰ্টৰ আণ্ডাৰত থাকে ট্ৰায়েল কোৰ্টছবোৰ। লগতে ছুপ্ৰিম কোৰ্টক এপেক্স কোৰ্ট বুলিও কোৱা হয়। এপেক্স মানে হৈছে অসমীয়াত শীৰ্ষত, যি বস্তু শীৰ্ষত থাকে তাক এপেক্স বুলি কোৱা হয়। যিহেতু ছুপ্ৰিম কোৰ্ট টপ লেভেলত থাকে, সেইবাবে ছুপ্ৰিম কোৰ্টক আমি এপেক্স কোৰ্ট বুলিও কওঁ। তাৰপিছতে আমি বুজিব লাগিব আমি ছুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, ট্ৰায়েল কোৰ্ট সকলো কোৰ্টতে আমি ছেম ল' ফ'ল' কৰোঁ। আমাৰ কাৰণে বেলেগ বেলেগ লছ নাই। যেনে USA ফেডাৰেলৰ কাৰণে বেলেগ ল' আছে, তাৰপিছত ষ্টেটৰ কাৰণে বেলেগ ল' আছে। আমাৰ কাৰণে তেনেকুৱা নহয়, আমি সকলো লেভেলতে আমি ছেম লয়ে ফ'ল' কৰোঁ। লগতে আমি ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী ছিষ্টেম, কাৰণ আমাৰ ন্যায়পালিকা কাৰো অধীনত নহয়। পলিটিকেল আৰু এক্সিকিউটিভ ইণ্টাৰফেয়াৰেঞ্চৰ বাহিৰত থাকি আমি কাম কৰোঁ বাবে আমাক ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী বুলি কোৱা হয়। আৰ্টিকেল 124, 125, 126ত দেখা পাওঁ আমি যে এপইণ্টমেণ্ট বাই দি জজেছ, চেলাৰী অফ দি জজেছ, সকলোবোৰ খুব ইণ্ডিপেণ্ডেণ্টৰ জৰিয়তে আমি সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁ। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটো হৈছে মৌলিক অধিকাৰসমূহ, ফাণ্ডামেণ্টেল ৰাইটছ অৱ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে জানিবলৈ আমি এটা পৃথককৈ অধ্যায় পাম। এইটো এটা খুবেই ডাঙৰ কনচেপ্ট হয়, তথাপিও ইয়াতে আমি চমুকৈ হ'লেও আলোচনা কৰোঁ আহক বৈশিষ্ট্যৰ ফালৰ পৰা চাই। মৌলিক অধিকাৰসমূহ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত আছে। ভাৰতীয় সংবিধানৰ পাৰ্ট 3ত আমাৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে লিখা হৈছে। এই অধিকাৰসমূহ প্ৰধানকৈ হৈছে আমাৰ ভাৰতবৰ্ষৰ চিটিজেনবোৰৰ কাৰণে। এই মৌলিক অধিকাৰসমূহ প্ৰধানকৈ দিয়া হৈছে ভাৰতীয় নাগৰিকসকলৰ কাৰণে। যদিহে আপুনি ভাৰতীয় নাগৰিক হয় তেনেহ'লে এই মৌলিক অধিকাৰখিনি লাভ কৰাটো আপোনাৰ বাবে নিশ্চিত হয়। এই মৌলিক অধিকাৰসমূহ কাকো নিদিয়াকৈ থাকিব নোৱাৰে, অথবা কোনেও ইয়াৰ উলংঘন কৰিব নোৱাৰে। যদিহে কোনোবাই উলংঘন কৰে তেন্তে আমি অসাধাৰণ ক্ষমতা লাভ কৰোঁ, যাৰ জৰিয়তে আমি আৰ্টিকেল 32ৰ জৰিয়তে ছুপ্ৰিম কোৰ্ট আৰু আৰ্টিকেল 226ৰ জৰিয়তে হাই কোৰ্টত আমি ৰিটছ ফাইল কৰিব পাৰোঁ। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ফাণ্ডামেণ্টেল ডিউটিজ, ভাৰতীয় সংবিধানৰ প্ৰতি থকা আমাৰ নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ। এই মৌলিক কৰ্তব্যসমূহ প্ৰথমে কনষ্টিটিউশ্যনত অৱলম্বন কৰা হোৱা নাছিলে। 42nd এমেণ্ডমেণ্ট 1976ৰ জৰিয়তে এই মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছে ভাৰতীয় সংবিধানত। এই মৌলিক কৰ্তব্যসমূহ পাৰ্ট 4A ছেকশ্যনত আছে। যদিও এই মৌলিক কৰ্তব্যসমূহ পালন কৰিবলৈ কোনেও আমাক জোৰকৈ একো কৰিব নোৱাৰে, বাধ্যবাধকতা নাই এই ডিউটিসমূহ পালন কৰিবলৈ। তথাপিও আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ নিজৰ কৰ্তব্য হয় আমি এই ডিউটিছসমূহ পালন কৰিব লাগে। এই ফাণ্ডামেণ্টেল ডিউটিছখিনি হৈছে এটা ৰিমাইণ্ডাৰ। ইন্দিৰা গান্ধীয়ে স্বৰণ সিং কমিটিৰ জৰিয়তে এই ফাণ্ডামেণ্টেল ডিউটিছখিনি 1976ত 42nd এমেণ্ডমেণ্টৰ জৰিয়তে সংবিধানত সংযোজন কৰিছিলে। প্ৰথমতে 10টা কৰ্তব্য ইয়াতে সংযোজন কৰা হৈছিলে। তাৰপিছত 80th এমেণ্ডমেণ্ট মানে 2002ত আকৌ এটা কৰ্তব্য ইয়াৰ লগত সংযোজন কৰা হয়। যিহেতু আমাৰ সংবিধানখন বিভিন্ন সোৰ্চেছৰ পৰা লোৱা হৈছে, বহুকেইখন দেশৰ কনষ্টিটিউশ্যনক আমাৰ ভাৰতে ফ'ল' কৰি আমাৰ
ভাৰতীয় সংবিধানখন লিখিছিলে, তথাপিও এই মৌলিক কৰ্তব্যসমূহ আমি কোনো দেশৰ পৰা লোৱা নাছিলোঁ। এইখিনি আমি নিজে কৰিছোঁ। যদিও আমি দেখা পাইছিলোঁ যে জাপানত দেখা গৈছিল যদিও এই কৰ্তব্যখিনিয়ে কমিউনিষ্ট বা ছ'চিয়েলিষ্ট কাণ্ট্ৰিৰ কথা সোঁৱৰাই দিয়ে। ডেম'ক্ৰেটিক কাণ্ট্ৰিত এইটো বস্তু দেখা পোৱা নাযায়। প্ৰথমে যেতিয়া এই কৰ্তব্যবোৰ সংযোজন কৰাৰ কথা চলিছিলে, তেন্তে এইটো ইমান পজিটিভলি লোৱা নাছিলে আমাৰ মানুহখিনিয়ে। কাৰণ জাপানত এই ডিউটিছৰ আঁৰত থাকিয়ে হিটলাৰে নিজৰ প্ৰশাসন চলাইছিলে। সেইকাৰণে আমাৰ ইণ্ডিয়াৰ মানুহখিনিও ভয় খাইছিলে যে জাপানৰ দৰেও আমাৰ একেই অৱস্থা হ'ব নেকি। কিন্তু আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনে আমাক আশ্বাস দিছিলে যে আমাৰ কনষ্টিটিউশ্যন যদিও আমাৰ ভাৰতীয় সংবিধানৰ এই মৌলিক কৰ্তব্যবোৰৰ বাধ্যবাধকতা নাই, সেইবাবে এইখিনি নন জাষ্টিচিয়েবল হয়। তাৰ পিছৰ প্ৰধান মৌলিক অধিকাৰটোৱে হৈছে ছেকুলাৰ ষ্টেট। ছেকুলাৰ শব্দটোও আমাৰ কনষ্টিটিউশ্যনত 42nd এমেণ্ডমেণ্টৰ জৰিয়তে সংযোজন কৰা হৈছিলে 1976ত। ছেকুলাৰ শব্দটো সংযোজন কৰা হৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিয়াম্বলত। এই শব্দটোৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে প্ৰিয়াম্বলৰ চেপ্টাৰটোত। আপুনি সেই চেপ্টাৰটো চাব পাৰিব। মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত সেই ভিডিঅ'টিৰ লিংকটো প্ৰভাইড কৰি দিম। আমাৰ ভাৰতৰ সংবিধানখন হৈছে পজিটিভ ছেকুলাৰিজিম। এই ছেকুলাৰ শব্দটিৰ অৰ্থ আমি ৱেষ্টাৰ্ণ ডেফিনেশ্যন মতে লোৱা নাই। ৱেষ্টাৰ্ণ ডেফিনেশ্যন মতে ছেকুলাৰ মানে হৈছে অকণমান নিগেটিভ টাৰ্মত সেইটো ইউজ কৰে। আমাৰ ভাৰত যিহেতু ধৰ্ম নিৰপেক্ষ দেশ, সেইবাবে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ মানুহ আছে আৰু আমি সকলো ধৰ্ম নিৰপেক্ষভাৱে প্ৰয়োগ কৰোঁ। কিছুমান দেশত দেখিব পোৱা যায় যে দেশখনৰো এটা নিৰ্দিষ্ট ধৰ্ম থাকে, নিৰ্দিষ্ট ধৰ্ম তেওঁলোকে পালন কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষ তেনেকুৱা নহয়। আমাৰ ভাৰতবৰ্ষৰ কোনো নিজা ধৰ্ম নাই। আমি সকলো ধৰ্মৰ মানুহে ইয়াতে থাকিব পাৰোঁ। কিন্তু ইয়াতে আমাক সেইখিনি অধিকাৰ দিছে যে আমি সকলোৱে নিজে নিজে ইণ্ডিভিজুৱেলি আমাৰ নিজৰ ধৰ্মবোৰ অনুশীলন কৰি থাকিব পাৰোঁ। তাতে কোনো বাধ্যবাধকতা নাই। এই ছেকুলাৰ শব্দটিৰ জৰিয়তে আৰ্টিকল 14ত লিখা থকা আইনৰ ওচৰত সকলো সমান শব্দটিৰ উলংঘা কৰা নহয়। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ছিংগল চিটিজেনশ্বিপ, মানে হৈছে একমুখী নাগৰিকতা। কিছুমান দেশত দেখিব পোৱা যায়, কিছুমান দেশৰো ভিতৰত থকা ৰাজ্যবোৰৰো নিজা নিজা আইন থাকে আৰু নিজৰ নিজৰ নাগৰিকতা থাকে। কিন্তু আমাৰ ভাৰতবৰ্ষ কোনো বেলেগ বেলেগ ৰাজ্যৰ কাৰণে বেলেগ নাগৰিকতা নাই। আমি সকলো ভাৰতীয়ৰ এটাই নাগৰিকতা আছে। আমি ভাৰতীয় হিচাপে আমি নাগৰিকতা লাভ কৰোঁ। আমি সকলো ভাই ভাই হয়। সেইবাবে কোৱা হয় ভাৰতীয় সংবিধানখন একমুখী নাগৰিকতাৰে পৰিপূৰ্ণ। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱেই হৈছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজিছ। আমাৰ সংবিধানে আমাক এইটো অধিকাৰ দিছে যে আমি ভোটৰ সহায়ত আমি নিৰ্বাচন কৰিব পাৰোঁ, চৰকাৰ কোনে চলাব। কিন্তু কিছুমান দেশত এই অধিকাৰ দিয়া নাথাকে। প্ৰথমে 21 বছৰ বয়স হ'লে আমাৰ ভোট দিয়াৰ অধিকাৰ আছিল, যদিও এতিয়া 18 বছৰতে আমি ভোট দিব পাৰোঁ। যেতিয়া আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছে ৰুল কৰি আছিল, তেতিয়া আমাক ব্ৰিটিছে কেতিয়াও সম্পূৰ্ণভাৱে ভোট দিয়াৰ অধিকাৰ দিয়া নাছিল, আংশিক অধিকাৰহে দিছিলে। তাৰ ফলত কি হৈছিলে, কোনো ভাৰতীয় নাগৰিকৰ অধিকাৰ নাছিলে যে তেওঁলোকে নিজেই নিৰ্বাচন কৰি আনি আমাৰ দেশখন চলোৱাৰ বাবে প্ৰতিনিধি বাছনি কৰিবলৈ। কিন্তু যেতিয়া আমাৰ নতুনকৈ ভাৰতীয় সংবিধানখন লিখা হৈ আছিলে, তেতিয়া B.A. আম্বেদকাৰে এই অধিকাৰটি আমাৰ ভাৰতীয় নাগৰিকক প্ৰদান কৰে, যাৰ জৰিয়তে এতিয়া আমি সকলোৱে ইকুৱেল ৰাইটছ পাওঁ ভোট দিয়াৰ কাৰণে। আৰু মাইনৰিটিছবিলাকেও আগৰ সময়ত মাইনৰিটিছবিলাকৰ কোনো অধিকাৰ নাছিলে, কিন্তু এতিয়া আমাৰ সকলো নাগৰিকে ভোট দিয়াৰ জৰিয়তে নিৰ্বাচনত আংশিকভাৱে হ'লেও নিজৰ মতামত আগবঢ়াব পাৰে। এইটো খুবেই ভাল পদক্ষেপ নহয় জানো। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ইণ্ডিপেণ্ডেণ্ট বডিজ। সকলোবোৰ চৰকাৰৰ হাতত থকাতকৈ আমি কেইটামান ইণ্ডিপেণ্ডেণ্ট বডিজ বনাইছোঁ, যাৰ জৰিয়তে সুচাৰুৰূপে বিভিন্ন কাম কৰিব পৰা যায়। তাৰ ভিতৰত হৈছে কণ্ট্ৰলাৰ এণ্ড অডিট জেনেৰেল অফ ইণ্ডিয়া, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ UPSC, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ SPSC আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। কিছুমান বিশেষ কাম অবজাৰ্ভ কৰাৰ কাৰণে এই বডিজকেইটা বনোৱা হৈছিলে। কণ্ট্ৰলাৰ এণ্ড অডিট জেনেৰেল অফ ইণ্ডিয়া আৰ্টিকেল 148ৰ পৰা 157লৈ এওঁলোকক অধিকাৰ দিয়া হৈছে পাব্লিক একাউণ্টছ চেক কৰিবলৈ ইনডাইৰেক্টলি। তাৰপিছত আছে UPSC, PSC, যাৰ জৰিয়তে আমি চিভিল ছাৰ্ভেণ্ট এপইণ্ট কৰোঁ এডমিনিষ্ট্ৰেশ্যনটো অবজাৰ্ভ কৰাৰ কাৰণে। তাৰপিছতে আছে ইলেকশ্যন কমিশ্যন অফ আৰ্টিকেল 324 আৰু 325ত আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ বিষয়ে পঢ়িব পাৰিম। এওঁলোকৰ প্ৰধান কাম হৈছে কণ্ডাক্ট অফ দি ইলেকশ্যন, সময়মতে ইলেকশ্যন কণ্ডাক্ট কৰাৰ কাৰণে তেখেতসকলক অধিকাৰ দিয়া হৈছে। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে ইমাৰ্জেঞ্চি প্ৰভিজনছ। আমাৰ ভাৰতীয় সংবিধানে মুঠ 3টা ইমাৰ্জেঞ্চি প্ৰভিজন দিয়া হৈছে। সেইকেইটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি।
নেশ্যনেল ইমাৰ্জেঞ্চি দিয়া হয় তেতিয়া যেতিয়া ৱাৰ, এক্সটাৰ্নেল এগ্ৰেশ্যন, আৰ্ম ৰিবেলিয়ন, যেতিয়া আমাৰ ৱাৰ হ'ব খোজে, এক্সটাৰ্নেল এগ্ৰেশ্যন কোনোবা আন দেশে আমাৰ ওপৰত এক্সটাৰ্নেল এগ্ৰেশ্যন বেছি ধৰণে দেখায়, তেনেহ'লে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰে। ষ্টেট ইমাৰ্জেঞ্চি মানে হৈছে প্ৰেচিডেণ্টছৰ ৰুল যেতিয়া লাগু কৰি দিয়া হয় তেতিয়া ষ্টেট ইমাৰ্জেঞ্চি বুলি কোৱা হয়। আৰু ফিনান্সিয়েল ইমাৰ্জেঞ্চি হৈছে যেতিয়া আমাৰ ফিনান্সিয়েল ষ্টেবিলিটি দেশত নোহোৱা হৈ পৰে, তেনেহ'লে ফিনান্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়। এই সকলোকেইটা খুবেই বিশদ বিষয়, সেইবাবে আমি পৰৱৰ্তী ভিডিঅ'ত এই বিষয়কেইটাৰ সূক্ষ্মভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তাৰ পিছৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে 3 টায়াৰ গভৰ্ণমেণ্ট। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনে লিখিছে যে আমাৰ গভৰ্ণমেণ্টখন হৈছে 3 টায়াৰ গভৰ্ণমেণ্ট। প্ৰথমতে এই গভৰ্ণমেণ্টখন 2 টায়াৰে আছিলে, ষ্টেট আৰু চেণ্টাৰ। বেছিভাগ কাণ্ট্ৰিতে 2 টায়াৰ গভৰ্ণমেণ্টে লাগু আছে, যদিও আমাৰ ভাৰতত 3 টায়াৰ গভৰ্ণমেণ্ট অনা হৈছে। প্ৰথমতে কনষ্টিটিউশ্যন যেতিয়া লিখা হৈছিলে তেতিয়া 3 টায়াৰ গভৰ্ণমেণ্ট সংযোজন কৰা হোৱা নাছিলে, কিন্তু শেষত পিছত 73rd আৰু 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1992ত 3 টায়াৰ গভৰ্ণমেণ্টে ভাৰতবৰ্ষত ভুমুকি মাৰে। প্ৰথমতেতো ইউনিয়ন আৰু ষ্টেটৰ আছিলে, তাৰপিছত লোকেল গভৰ্ণমেণ্টক ইনফ'ৰ্চ কৰা হয়। লোকেল গভৰ্ণমেণ্ট মানে হৈছে পঞ্চায়ত, মিউনিচিপালিটিজ। 73rd এমেণ্ডমেণ্টৰ জৰিয়তে পঞ্চায়তক প্ৰথমতে অনা হয়, তাৰপিছত 74th এমেণ্ডমেণ্টত মিউনিচিপালিটিক অনা হয়, এড কৰা হয় আমাৰ ভাৰতীয় সংবিধানত। এইকেইটাই আছিলে ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি থ'ব, যাতে পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। আমাৰ তলত এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দি থোৱা হৈছে, যাৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰাৰ লগতে আপোনালোকৰ বিভিন্ন মতামত আৰু পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা ভিডিঅ' চাব খোজে সকলোবোৰ কথা লিখি আমাক প্ৰেৰণ কৰিব পাৰিব, লগতে আমাৰ লগত কথাও পাতিব পাৰিব। আশা কৰোঁ সকলোৱে ভালেই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ। নমস্কাৰ।